ক'ত সোমাই থৈছে নহয় মোৰ ইমান গৰম লাগিছে এণ্ড মই বৰ হৈ গৈছোঁ ইয়াত থাকি থাকি কেনেবাকৈ যদি ইয়ালে মাংকি পাপা আহিলেহেঁতেন কিমান ভাল আছিলে শ্ৰী তুমি এই বদমাচি বুদ্ধিবিলাক যে তোমাৰ মূৰৰ পৰা লৈ যোৱা মাংকি পাপাটো ইয়ালে নাহে লগতে আইতাও নাহে আৰু এতিয়া তোমাৰ সকলোৰে লগত অহা যোৱা বন্ধ মানে লগ পোৱা মই চব ঠিক কৰি দিলোঁ এইটো আমাৰ ভাড়াঘৰ নাই নহ'ব তুমি মই গম নোপোৱাকৈ ভাড়াঘৰলৈ লৈ আনিলা বা তুমিতো কৈছিলা ন মোক মামা ইমান নৰটংকি কৰিব নালাগে শ্ৰী মনে মনে বহি থকা বুজিলা আচ্ছা কোৱাচোন তুমি মোক ইয়ালৈ কি কথা ক'বলৈ আহিছিলা মই তোমাক ইয়াত কৃতিৰ শ্ৰী ক'ৰবাত থৈ দিছে জানা আচ্ছা তুমি ইয়াত মোক কৃতিৰ কথা শুনাবলৈ আহিছা ইমান দূৰৰ পৰা আহিছোঁ তোমাৰ লগত মই কথা পাতিবলৈ তুমি মোক ইয়াত কৃতিৰ কথা ক'বলৈ আহিছা ৰীতি শুনা কি শুনা কি শুনা মই ইয়াত কৃতিৰ কথা নুশুনো কিবা বেলেগ কথা আছে যদি মোৰ লগত পাতিবলৈ পাতা নহ'লে মই ইয়াৰ পৰা যাওঁগৈ ডিছকাছ দিছ কবিৰ তুমি এনেকুৱা কেনেকৈ কৰিব পাৰা যিজনী ছোৱালীয়ে তোমাৰ ঘৰ ধ্বংস কৰাত লাগি আছে আৰু তুমি সেইজনীক বেছি ইম্পৰ্টেঞ্চ দি আছা মোতকৈ কিন্তু কিয় কবিৰ আচল প্ৰব্লেম তোমাৰ কি জানা তুমি এতিয়া কৃতিক পাহৰিব পৰা নাই আৰু সেইবাবে তোমাৰ এইটো গতি হৈছে ষ্টুপিড হৈ আছা তুমি এতিয়াও তাই আগত তুমি সলনি নোহোৱাই তোমাক এনেকৈ জ্বলাই জ্বলাই খাব তাই এণ্ড ষ্টুপিড চৰো এটা সীমা থাকে তুমিতো সেয়া পাৰ কৰি গৈছা কেতিয়াবাতে ৰীতি তুমি বেয়া পোৱা বা ভালেই পোৱা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব মই তোমাক ইয়ালৈ মাতা নাছিলোঁ তুমি নিজে আহিছা এণ্ড বাৰু আহিছাই মই তোমাক আহিছা যেতিয়া মই ইয়ালৈ এই ৰুমটোলৈ মাতি আনিছোঁ ইয়ালৈ গোপনকৈ মাতি আনিছোঁ তোমাৰ লগত কি কথা পাতিবলৈ জানা কৃতিৰ কথা পাতিবলৈ যদি তুমি পাতিব নোখোজা তেতিয়াহ'লে ঠিক আছে যোৱা গৈ নহ'লে মই যাওঁগৈ কবিৰে মোক এনেকৈ ক'লে কবিৰে মোক কেনেকৈ ক'ব পাৰে এইবিলাক চব হৈছে সেই বদমাছজনীৰ কাৰণে সেই কৃতিজনীৰ কাৰণে আৰু কাৰো বাবে হোৱা নাই মই জানো এই কৃতিয়ে কিবা কৰিছে কৃতি আকৌ কবিৰক কেনেকুৱা কৰিলে কৃতিকটো মই চাই ল'ম তাই কি বুলি ভাবিছে এক নাচালে এই বাঢ়ি গৈ আছে মামা তুমি মোক কেতিয়া ভাড়াঘৰলৈ আনিলা মই কিয় গম নাপাওঁ মামা তুমি মোক ইয়ালৈ আনিলা বুলি মামা কি হৈ আছে মানে এইবিলাক মই কৰোঁ ভাড়াঘৰলৈ তোমাক লৈ অহা নাই মই এইখন ঘৰত ভাড়াত থাকিছোঁ তোমাক লৈ বুজিছা আৰু কিমান ভাড়া ফিজ জানো তুমি তোমাৰ মাংকি পাপাই তোমাক ইয়াত ৰাখিবলৈ কাৰণে 2 লাখ টকা বিচাৰিছে এণ্ড মইতো দিব লাগিবই তোমাৰ বাবে চোৱা মই তোমাৰ কাৰণে কি কৰিছোঁ এণ্ড তুমিতো মোক কেতিয়াও বুজিয়ে নোপোৱা নাই মামা তেনেকুৱা কথা নহয় মোক মাংকি পাপাই কোৱা কাৰণেহে কোনোবাই ক'লে বুলিয়ে তুমি চেঞ্জ হৈ যাবা নেকি নাই মামা আই এম চৰি হ'ব মোক ভুলাব নালাগে মইতো এনেও নুভুলো তোমাৰ চৰি শুনি মই এনেও নুভুলো কিন্তু মামা মই সঁচাকৈ কৈছোঁ আই এম চৰি যিয়ে হওক চ' গাইজ আজি কমেণ্টছখিনিৰ নাম মই কৈ দিছোঁ এণ্ড আগতে কৈ দিছোঁ আজি যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো দেই যদি আপোনালোক নতুন হয় চ' আমাৰ কমেণ্টছখিনি আমি ষ্টাৰ্ট কৰোঁ আমাৰ প্ৰথম কমেণ্ট হৈছে অম্বিয়া বেগম তেখেতে সবিতা বেগম বুলি লিখিব দিছে তাৰপিছত ৰেখা বৰা হাই দা লিখিছে হাই বা অ'কে বুজিছোঁ বাৰু এম গগৈ লিখিছে মিজু গগৈ দুলীয়াজান অ'কে মিজু গগৈ দুলীয়াজান লিজা বৰা নাইচ সুৰভি ফুকন নাইচ মেঘালী কাংবেং মজা লাগিছে চাই প্ৰিয়া কলিতা গুড বাই আই ডোণ্ট আণ্ডাৰষ্টেণ্ড ইট অ'কে পৰিস্মিতা চুতীয়া মজা লাগিল চাই নেক্সট পাৰ্ট সোনকালে দীপ কিবা কি লিখিলে তেখেতে নাজানো মজা লাগিল চাই বাৰু বুজিছোঁ সেইটো তাৰপিছত ভাগ্যজিৎ শ্যাম তেখেতে পাৰ্ট 44 দিছে তাৰপিছত এমটিএছ বালিপাৰা বিউটিফুল নাইচ ভাল লাগিল ভিডিঅ'টো চাই তাৰপিছত ধৰিত্ৰী প্ৰিয়া বৰদলৈ মুনমুন তেখেতে নাইচ দিছে মেটমেনিবেশ্যন নাইচ জুৰিমা দেউৰী মজা নিকিতা গগৈ ভাল লাগিল চাই নেক্সট পাৰ্ট সোনকালে দিবা ভাগ্যজিৎ শ্যামই আকৌ দিছে যে লক্ষীপ্ৰিয়া চুমুৱা বুলি নামটো ক'বা অ'কে তাৰপিছত কৰিশ্মা your video is so beautiful your video okay understanding so ভাগ্যশ্ৰী দেউৰী wow বহুত ভাল লাগিল চাই ৰীমা শৰ্মা নেক্সট পাৰ্ট সোনকালে দিবা অ'কে কুইন চেঞ্চুৰ বহুত ভাল লাগিল আজি অ'কে থেংক ইউ অল অফ ইউ ইমান ধুনীয়া কমেণ্ট দিয়াৰ বাবে এণ্ড প্ৰতিটো কমেণ্টৰ এনচাৰ্ছ মই দিছোঁ এণ্ড কমেণ্টছটো মই মানে আমাৰ কমেণ্টছবিলাক মই ভিডিঅ'ত দি দিছোঁ
যিয়ে কওক কৃতিয়ে কিন্তু এইটো কাম ভাল কৰা নাই তাই 2 লাখ টকা ভাড়া ঘৰটো দিব লাগে বাহ 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 পইচা আমাৰ গছত লাগিছে বাৰু বুজিছোঁ তাই এইটো শ্ৰীৰ কাৰণে কৰিছে শ্ৰীৰ কাৰণে কৰিবতো পাৰে এইখন ঘৰলৈ আহিও ন মোকতো মাতিলে এতিয়া তাই অহা নাই কেতিয়া আহিব তাৰ নাই ঠিক মই অকলে অকলে ইয়াত থাকিব লাগিব কৃতি কি কৰিব বিচাৰি আছে মানে তাই মই বুজি পোৱা নাই পিছত গৈ কিবা বেয়াহে হ'বগৈ আপোনালোকে যদি বুজিছে নিশ্চয় কমেণ্টত ক'ব হা ক'লে আমি বহুত ভাল পাম এণ্ড আমি কমেণ্টৰ এনচাৰ্ছো দিওঁ ন গতিকে আমি কমেণ্টৰ এনচাৰ দিম কিন্তু কৃতিয়ে কি কৰিব খুজিছে সেইটো এনচাৰটো লিখি দিব দেই ঐ তৃপ্তি কি তই ভাবি আছ কিনো কৃতিক গালি পাৰি আছ তই কচোন ক মোক কিনো হৈছে চব আহিলোঁ আমি এতিয়া কৃতি কেতিয়া আহিব মা তাই আহিবলৈ সময় লাগিব এইখন তাইৰে ঘৰ তাই আহিবলৈ সময় কেনেকৈ লাগিব পাৰে হা একো বুজি নাপাওঁ মানে ছোৱালীজনীক কি কৰিব খোজে তাইহে বুজি পায় মা এনেই ময়ো বুজি পাওঁ কিন্তু এইবাৰ কৃতিয়ে কি কৰিব খুজিছে বাৰু মইতো ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ যাতে এইবিলাক কি কৰি আছে তাই ভালেই হওক যি কাম কৰিছে ভাল হ'লেই হ'ল আৰু নহ'লে তাই আকৌ অসন্মান হোৱাটো তাই আকৌ বেয়া হোৱাটো মই একদম নোখোজোঁ মা যিয়ে হওক তাই আমাক ক'ব লাগিছিলে ন ৰচোন তই তাইকে দুখ নিদিবি তাই এনেই চবেই বুজি নাপায় তাইক আমি যদি বুজি নাপাওঁ কি হ'ব ক আৰু ৰীতি ক'লে গ'ল ৰীতিজনীক যে মই এতিয়ালৈকে আহোঁতে দেখা নাই কিয় ক'লে গ'ল বাৰু এইজনী ইয়াত নাথাকে নেকি কৃতিৰ লগত মা ৰীতি ৰীতিও আহিব দিয়া তুমি চিন্তা নকৰিবা মা আহিব ৰীতি একেবাৰে এইবাৰ সলনি হৈ আহিব চাবা সেই আগৰ ৰীতি হৈ নাথাকে যোনজনী ৰীতিয়ে কৃতিৰ লগত তেনেকুৱা কৰিছিলে এতিয়া সেইজনী ৰীতি চবতকৈ ভাল হৈ আহিব মানে ৰীতি সলনি হ'ল বা ছোৱালীজনী বা মই তেতিয়াহ'লে দাদাৰ আকৌ ইয়াতে লৈ আনিম বুজিছ নাই মা নাই নালাগে দাদাক আমি ঘৰলৈ গৈ আকৌ লৈ আনিম দিয়া তুমি এতিয়া দাদাক মানে এইবিলাক কথা একো নক'বা হা মা প্লিজ মা হ'ব দে মই জানিছোঁ দে ঠিক আছে দে মই ৰীতিলৈ ফোন কৰোঁ ৰীতিলৈ ফোন নাই মা কিয় ৰীতিলৈ ফোন কিয় আহিব নহয় মা ইয়ালৈ তাই তুমি চিন্তা নকৰিবা মা প্লিজ তুমি চিন্তা নকৰিবা তাই আহিব আৰু তাই কৃতিৰ লগতে আহিব ভাল হৈ চাবা তুমি চিন্তা নকৰিবা প্লিজ কৃতিয়ে কিবা এটা ভাবি থৈছে তুমি প্লেনটো চপট কৰি নিদিবা প্লিজ মা প্লিজ আম ৰিকুৱেষ্টিং ইউ মা তুমি উল্টা পুল্টা নকৰিবা হ'লে আৰু আকৌ কৃতি ফচি যাব চাবা কৃতি ফচাটো আমিতো নোখোজো ন মা চ' বুজি পাইছা ন মা তুমি হ'ব দে পাইছোঁ দে মই তহঁতকৈ বেছিহে বুজি পাওঁ সেইটোতো চবেই জানে দিয়া মা ৰ'বা মই কৃতিলৈ কল কৰিছোঁ ঠিক আছে হেল্ল' বা তহঁত আহিলে নেকি য়েছ ঘৰ সোমাই গ'লোঁ শুনচোন তই কেতিয়া আহিবি মায়ে একদম বিচাৰি আছে তোক দেচোন দে মোকো দে ৰ'বা না মা প্লিজ ঠিক আছে দে তই পাতচোন বা মায়ে যাতে এইবিলাক কথা একো গম নাপায় মই এটা বহুত ডাঙৰ কাম কৰি আছোঁ এইখন ঘৰত যাতে মোৰ শ্ৰী আৰু মোৰ বাবে আকৌ হানিকাৰক নহয় যি কৰিছ ভালকৈ কৰিবি আমি সকলো তোৰ লগতে আছোঁ কিন্তু মায়ে তোক সুধি আছে কেতিয়া আহিবি আৰু ৰীতি মা তুমি যোৱাচোন মই তোমাক পিছত কলটো দি দিম এতিয়া তাই মানে বিজি হৈ আছে ঠিক আছে দে মই ভাত বনাওঁগৈ মা যোৱা শুন ৰীতি কি হ'ব ৰীতি যদি সলনি হৈ নাহে মায়ে যে বহুত বেয়া পাব জান তই মোক ক'লি ৰীতি সলনি হ'ব বুলি সেইবাবে মই মাক কিন্তু কৈ দিলোঁ ৰীতি ভাল হৈ আহিব মা এতিয়া তই চিন্তা নকৰিবি ৰীতি ভাল হৈ যাব মই মাথো ৰৈ আছোঁ নিজৰা তাইতো তই গম পালি মানে কথাটো সেইটোৱে আৰু তই কিবা কিবি কথা গম পাবলৈ আছে চব মই গম পাম তহঁতক কিন্তু তহঁতে এতিয়া একো মোক নুসুধাকৈ ভুল কাম নকৰিবি নহ'লে সকলো আকৌ সলনি হৈ যাব যেনেকুৱা আগতে আছিলে মই তহঁতক ৰিকুৱেষ্ট কৰিছোঁ বা প্লিজ ঠিক আছে দে মই বুজিছোঁ আমি ইয়াতে কেইদিনমান মই মাক বুজাই পঢ়াই ইয়াতে থাকিম ঠিক আছে বাৰু সি ভালে আছে নহয় ন ভালে আছে সেইখন স্কুলত আৰু ষ্ট্ৰিক মই নিদিওঁ কাৰণ কবিৰ গৈ আকৌ সেইখন স্কুলে পাইগৈ গতিকে বেলেগলৈ মই ষ্ট্ৰিক দিব লাগিব হ'ব দে ৰাখিছোঁ আৰু ভিডিঅ'টো এণ্ড কৰি দিবি দেই ভিডিঅ'টো এণ্ড কৰি দিম চ' গাইজ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে জানেই লাইক কমেণ্ট শ্বেয়াৰ লগতে যদি আপোনালোক নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু লগতে ন'টিফিকেশ্যনছ বেল আইকনটো নিশ্চয় দবাই দিব যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনছবিলাক আপোনালোকে পাই থাকে আজিলৈ ইমানেই বাই